নমস্কাৰ, আজিৰ কুৱেশ্যনটো হৈছে সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান? সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহৰ সংখ্যা কিমান সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 8খন। সাৰ্কৰ সৰ্বমুঠ সদস্য দেশসমূহ হৈছে 8খন। সংখ্যা হৈছে 8খন। তাৰ পাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি 24 ফেব্ৰুৱাৰী। 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। তাৰ পাছত 3 নম্বৰ কুৱেশ্যনটো হৈছে লতাগতাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? লতাগতাৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত লতাগতাৰণ হৈছিল। তাৰ পাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে পোংগুল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ? পোংগুল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি তামিলনাডু। তামিলনাডুত পোংগল উৎসৱটো পালন কৰা হয়। তাৰ পাছত 5 নম্বৰ কুৱেশ্যনটো হৈছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এইটোতো সকলোৱে জানে পবিতৰা অভয়াৰণ্য কোন জিলাত আছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি মৰিগাঁও জিলাত। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি 6 নম্বৰ কুৱেশ্যনটো হৈছে জৱাহৰলাল নেহৰু সমাধিস্থলক কি নামেৰে জনা যায়? কি বুলি জনা যায় সুধিছে। জৱাহৰলাল নেহৰু সমাধিস্থলক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি শান্তিবন। জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়। তাৰ পাছত 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। তাৰ পাছত 8 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি সৰোজিনী নাইডু। সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। তাৰ পাছত 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ ভাৰতৰ মুখ্য ন্যায়াধীশে। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ আছে 20 জুন, অপশ্যন বি আছে 17 জানুৱাৰী, অপশ্যন চি আছে 2 ডিচেম্বৰ, অপশ্যন ডি আছে 21 এপ্ৰিল। ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। তাৰ পাছত 11 নম্বৰ কুৱেশ্যনটো হৈছে খাজুৰাহো মন্দিৰ কোন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত খাজুৰাহো মন্দিৰখন অৱস্থিত। তাৰ পাছত 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত নাট্যম কোন ৰাজ্যৰ লোকনৃত্য? ভাৰত নাট্যম কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি তামিলনাডু। ভাৰত নাট্যম তামিলনাডু ৰাজ্যৰ লোকনৃত্য। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল? ভাৰতত নীতি আয়োগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি 2015 চনত। 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হৈছিল। তাৰ পাছত 14 নম্বৰ হৈছে পুংৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? পুংৰাগ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ মিচিংসকলে। মিচিংসকলে পুংৰাগ উৎসৱটো পালন কৰে। তাৰ পাছত 15 নম্বৰ কুৱেশ্যনটো হৈছে মিৰ্জুমিলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? মিৰ্জুমিলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি চাহাবুদ্দিন তালিছ। চাহাবুদ্দিন তালিছ মিৰ্জামিলাৰ লগত আহিছিল। তাৰ পাছত 16 নম্বৰ কুৱেশ্যনটো হৈছে জাতিংগা ক'ত অৱস্থিত? জাতিংগা ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি ডিমা হাছাও। ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত। তাৰ পাছত 17 নম্বৰ হৈছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন? নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ মাদাৰ টেৰেছা। মাদাৰ টেৰেছা হৈছে নিৰ্মল হৃদয় আশ্ৰমখনৰ প্ৰতিষ্ঠাতা। তাৰ পাছত 18 নম্বৰ কুৱেশ্যনটো হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি নৰনাৰায়ণ। নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠজন ৰজা।
তাৰ পাছত 19 নম্বৰ কুৱেশ্যন হৈছে ভূটানৰ মুদ্ৰাৰ নাম কি? ভূটানৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ বি গালটাম। গালটাম হৈছে ভূটানৰ মুদ্ৰাৰ নাম। অপশ্যন 20 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন ডি দিল্লীত। দিল্লীত প্ৰথম এছিয়ান গেম অনুষ্ঠিত হৈছিল। তাৰ পাছত কুৱেশ্যনটো হৈছে সাৰে জাহাজ সে আচ্ছা গীতটিৰ ৰচক কোন? সাৰে জাহাজ সে আচ্ছা গীতটিৰ ৰচক কোন সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন চি মহম্মদ ইকবাল। মহম্মদ ইকবালে সাৰে জাহাজ সে আচ্ছা গীতটো ৰচনা কৰিছিল। 22 নম্বৰ কুৱেশ্যনটো হৈছে 2020 অলিম্পিক খেলত বজৰং পুনিয়াই কোনবিধ খেলত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ মল্লযুদ্ধ। মল্লযুদ্ধত বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছিল 2020 চনত। মনত ৰাখিব এই কুৱেশ্যনটো। তাৰ পাছত 23 নম্বৰ কুৱেশ্যনটো হৈছে টকিঅ' অলিম্পিক 2020ত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি 7টা। 2020 চনত 7টা পদক লাভ কৰিছিল। তাৰ পাছত 24 নম্বৰ কুৱেশ্যনটো হৈছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? এইটোতো সকলোৱে জানে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ কলিকতাত। কলিকতাত বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন অৱস্থিত। তাৰ পাছত 25 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি জেনেভা। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। তাৰ পাছত 27 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? এইটোতো সকলোৱে জানে। অপশ্যন ডিটো হ'ব শুদ্ধ এনসাৰ বুধ। বুধ গ্ৰহ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। তাৰ পাছত 28 নম্বৰ কুৱেশ্যনটো হৈছে আকবৰনামা কাৰ ৰচনা? আকবৰনামা কাৰ ৰচনা সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন নম্বৰ চি আবুল ফজল। আবুল ফজলে আকবৰনামা গ্ৰন্থখন লিখিছিল। তাৰ পাছত 29 নম্বৰ কুৱেশ্যনটো হৈছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চি প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। তাৰ পাছত 30 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি উপৰাষ্ট্ৰপতি। উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব।